যেহেতু লিখিবলৈ অকণমান লেন্দি হয় আমাৰ গতিকে মই বহুত গৌৰৱেৰে ক'বলৈ সক্ষম হৈছোঁ যে অসমীয়াত লিখি পেলাই ৰেংক 6 পাবলৈ সক্ষম হৈছোঁ। মোৰ নাম জেছমিন চুলতানা। হয়, আপুনি অসমীয়া বিভাগত মানে মই অসমীয়াত লিখিছোঁ। মানে প্ৰত্যেকখিনি ষ্টুডেণ্টৰে ক'ৰবাত নহয় ক'ৰবাত অলপমান শুধৰণি থাকে যে অসমীয়াত লিখিলে হ'বনে নহয়, আৰু অসমীয়াটো যিহেতু লিখিবলৈ অকণমান লেন্দি হয় আমাৰ গতিকে মই বহুত গৌৰৱেৰে ক'বলৈ সক্ষম হৈছোঁ যে অসমীয়াত লিখি পেলাই ৰেংক 6 পাবলৈ সক্ষম হৈছোঁ। আৰু মই ক'ব বিচাৰিম যে তেনেকুৱা কোনো ফিক্স চিডিউল নাছিলে, মানে যে 6 ঘণ্টা পঢ়িব লাগে 7 ঘণ্টা পঢ়িব লাগে। কিছুমান সৰু সৰু টাৰ্গেট আছিলে, যদি টাৰ্গেটবোৰ এঘণ্টাতে কমপ্লিট হৈ যায় সেইদিনাখনে এঘণ্টাই পঢ়োঁ, যদি 2 ঘণ্টা লাগে সেইদিনা 2 ঘণ্টাই পঢ়োঁ, তেনেকেই আৰু। কেনেকুৱা কষ্ট হৈছিলে সন্মুখত? কষ্ট যথেষ্টখিনি হৈছিলে, যিহেতু জবৰ লগত কৰিব লগা হৈছিলে গতিকে কাম কৰি কৰি যথেষ্ট কষ্ট হৈছিলে। কিন্তু মই ভাবোঁ যে কষ্ট কৰাটো গুৰুত্বপূৰ্ণ হয়, কাৰণ প্ৰশাসনিক বিষয়া হিচাপে যিহেতু কষ্ট কৰিব লাগিব, আমি ৰাইজৰ সেৱা আগবঢ়াব লাগিব, গতিকে কষ্টটো বহুত গুৰুত্বপূৰ্ণ। কষ্ট কৰিলে ভগৱানে নিশ্চয় ফল দিব।